Wesa opre. Yo, demplung. Kam no literan nih. Look. Meg Assam, মানে মেঘ আসাম গ্রুপে ইয়ার মানে গুরু গাড়ির নিও করে লই লো খাই লো মজা ফটো বেয়া হইছে বলি কই ইবার ফটো কিছু বলি কই না গনিকা আমি হেলো বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দিনন দিয়া ব্লগ আজি মানে বন্ধুসকল এ চাব পারে পুরা কমপ্লিট মানে ভেলা ঘরখন খোজাইছে একদম গুরুর গাড়ির আরহিত এ চাব পারে মামি আইছে গনিকা আইছে এফালে বাইদো আইছে এটা মুলিকা আইছে চন্দ্রিকা আইছে বলে আইছে এ চাব পারে আপোনালোকক ফুল দৃশ্যটো দেখাইছো একদম এইফালে ঘুৰি কিনে ঘুমাই ললো আৰু এইফালে অভিজিৎ প্ৰসঞ্জিত আহিছে চল 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 পুৰা মজাকে ঘুমাই আহিলো এ চাব পাৰে ডাইৰেক্ট দেখুৱাই আছো আপোনালোকক কমপ্লিট হোৱা গুৰু গাড়ী এ চাব পাৰে পুৰা মানুহে একদম ঢলে বলে চাবলৈ আহিছে আৰু আপোনালোকক দেখুৱাই আছো এই গুৰু গাড়ীখন কোনে বনাইছে এ চাব পাৰে মেঘ আসাম গ্ৰুপে মানে বনাইছে এই গুৰু গাড়ীখন এ চাব পাৰে একদম সুন্দৰ একদম মানে কি কম বন্ধুসকল এনেকুৱা কৰি আপোনালোকক পুৰা দৃশ্যখন দেখুৱাই আছো দেই গুৰু গাড়ীৰ এ চাব পাৰে একদম ঠেলাৰ চাকা চাওক না গাড়ীৰ চাকা গাড়ী 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 এ চাব পাৰে আৰে এইফালে মজাকে দেখুৱাই আছো আপোনালোকক এনেকুৱা কৰি এই পিছফালে দৃশ্য আৰে এইটো আগফালে দৃশ্য মানে কি কম ৰিফ্লেকশ্যন হয় না এইফালে কালা কালা দেখে এ চাব পাৰে এইবোৰ দেখুৱাইছো আপোনালোকক আৰু এইফালে অহাৰ লগে লগে গুণিকাই ফটো খিচি আছে ইয়াত গুৰু গাড়ীত এ চাব পাৰে মজা উটি মৰমৰ মামী আহি পাইছে কেনেকুৱা লাগিল গুৰু গাড়ীখন এইফালে একদম মজা হা ভালে লাগছে না পুৰা ফটো খিচি আছে মামীহঁতে গুণিকাহঁতে এইফালে চাওক সুন্দৰকে খিচি আছে চাব পাৰে একদম মজা আৰু ইয়াত লিখা আছে মেঘ আসাম মানে মেঘ আসাম গ্ৰুপে ইয়াত মানে এই গুৰু গাড়ীখন সজাইছে চাওক সুন্দৰ পাৰে ফুল টিপ টপ কৰি সজাই আহিছে মানে বিহুৰ সাজত একদম মেখেলা চাদৰ নে কি হা মেখেলা চাদৰ নে কি কয় নহয় এ যাব পাৰে মামী এইফালে বাইদেউ একদম কি কম বন্ধুসকল বাবু চাবু লৈ আহিছে একদম মজাকে আৰু এইফালে ফটো খিচি আছে মানুহবিলাকে যাব পাৰে 2-3টা বাল্টিং ৰাখিছে আৰু এইফালে পুৰা বল মাৰি আছে কমালে মানে পইচা পাব আৰু কিবা এটা একদম সুন্দৰ এতিয়া নিতা ৰাণীয়ে বল ডুলাব এই বাল্টিঙত দে নিতা ৰাণী যাওঁ দে চাওক নিতা ৰাণী এতিয়া এই তাৰ দেউতাকে মানে খেলা দি আছে এইফালে নিতা ৰাণীয়ে ডুলাব চাব পাৰে ডম্পলং কাম নহ'ল নিতা ৰাণী লগ আৰু এয়া চাব পাৰে নিতা ৰাণীৰ সৈতে মানে আপোনালোকক দেখুৱাই আছো আই লাভ হাটগাঁও বুলি লিখা আছে চাওকচোন ডাঙৰ ডাঙৰ আখৰ এই কেনেকুৱা লাগিছে আই লাভ হাটগাঁওটো ভাল লাগিছে না সুন্দৰ নিতা ৰাণীক যদি ভাল লাগিছে আৰু আপোনালোকক ভাল নালাগিব নেকি হয় নে নহয় এ মজা মজা গুৰুৰ গাড়ীৰ কাষতে এয়া চাব পাৰে সুন্দৰচা ঘৰ সজাই ৰাখিছে ইয়াত সুন্দৰকে চাওকচোন ইয়াত একদম নানা ধৰণৰ ফুল আছে আৰু এনেকুৱা ফটো খিচিবলৈ এনেকুৱা মজাকে সজাইছে চাগে পিঠা চিঠা বনাব চাগে না গুণিকা এই ঘৰত পিঠা চিঠা বনাব চাগে মুনিৰাজ না এইফালে মুনিৰাজ আহিছে গুৰুৰ গাড়ী চাবলৈ এ চাব পাৰে এই চন্দ্ৰিকা কেনেকুৱা লাগিল ভাল লাগছে না মামি কেনেকুৱা লাগছে কেইটামানৰ ফটো খিচিল এ চাব পাৰে একটা সুন্দৰ চাই ইয়াত আহি কিনে পুৰা একদম চাওকচোন এই ঘৰে আৰু এনেকুৱা সজাইছে ফেণ্টাষ্টিক কৰি আৰু পুৰা মানুহৰ সমাগম ফটো খিচি ৰে মজা এই ক'ত ঘুমাইছে ক'ত ঘুমাইছে অ ইয়াত ঘুমাইহে ফটো খিচিব এইফালে কেমেৰামেন গুণিকা আৰু ইয়াত মুলিকা এইটো কেমেৰামেন এই মানুহটো হা হা বাহ মানে ঘৰৰ পৰা এনেকুৱা এনেকুৱা কৰি দেখাও হিলিয়ে হা আই লাভ হাটগাঁও আছে নহয় ইয়াত একদম ফটো খিচি একদম হয়ৰাণ কৰি দিলে মোক তো বোলো গ'ল এ চাব ইহঁতে মানে নিজক বেয়া দেখিলে মানে গোটেই গ্ৰুপৰ মানে ফটো বেয়া হৈছে বুলি কয় এই মুলিকাটো একদম বহুত বাৰ ফটো খিচি বুলি কয় না গুণিকা আমি আপোনাক কেনেকুৱা লাগিছে আপোনাৰ ফটোটো ভালে লাগিছে না সুন্দৰ দেই ইহঁতে মানে নিজৰ ফটো যদি চুলি কিবা টেৰা হৈ যায় না আৰু ডাবল ক্লিক গ্ৰুপ এই গুৰুৰ গাড়ী চাবলৈ যিমানে মানে বেলা হয় যিমানে মানে বেলা ঢুকি যায় ইমানে মানে পুৰা মানুহৰ সমাগম হৈ আহিছে তেওঁলোকক আপোনালোকক দেখুৱাইছো গুৰুৰ গাড়ীৰ দৃশ্য এয়া চাব পাৰে মানে সেইফালৰ পৰা সেইফালৰ কেনেকুৱা কোনে কেনেকুৱা ইচ্ছামতে কেনেকুৱা যে মানে একদম কোনোবাই চেল্ফি লৈ আছে কোনোবাই মানে পুৰা ফটো খিচি আছে এনেকুৱা সুন্দৰকে মানে পৰিৱেশ দেখিবলৈ পাব ইয়াত হাটগাঁও চাওকচোন একদম মিউজিকখন কেনেকুৱা সজাইছে গুৰুৰ গাড়ী চাব পাৰে
দাদা আহি পাল টিকিৰি গিলা পৰা নেকি কেনেকুৱা লাগিল এই মানে গুৰুৰ গাড়ী কেনেকুৱা লাগিল চাই কিনে একেবাৰে ভাল একেবাৰে ফ্যান্টাস্টিক না ভাই এই গুৰু গাড়ী যে বনাইছে নহয় একেবাৰে কমন রাখি সেলুট জনাব লাগিব ন একেবাৰে কথাই নাই আৰু সুন্দৰ এই মেক আসাম গ্ৰুপৰ মানে এডভাইজাৰক মানে অকনমান ঘুটি নিয়া চাব পাৰে এইটো হৈছে দাদা নামটো কৈ দিব আপোনাৰ মোৰ নাম গদাধৰ নাথ দাদা ইয়াত কি চলিব কিমান তাৰিখৰ পৰা চলিব মানে আমাৰ আজিৰ পৰা আৰম্ভ আজি কেৰাম প্ৰতিযোগিতা আৰম্ভ হৈছে আজি 13 তাৰিখ 13 তাৰিখ আজিৰ পৰা আৰম্ভ হৈছে উৰুকাৰ দিনা ভোজ-ভাত হ'ব আমাৰ ভলিবল প্ৰতিযোগিতা হ'ব তাৰ পিছত এই যে ফাংচন হ'ব আমাৰ মঙ্গলবাৰ দিনা আমন্ত্ৰিত শিল্পী আছে একদম পুরা এই মিউজিক ঘরের সিস্টেমে মানে দোকানো এনেকুৱা সুন্দৰকৈ সজাইছে আরে উঠক দাদা মই এনেকুৱা খাই আছো একদম মজাকে আরে বলে এ দাদা অকমান লৈ লওক খাই লওক মজা এ দোকানটো এইটো কমিটিৰ পৰাই নেকি দোকানটো কমিটিৰ পৰা বিনামূলীয়া নহয় হয় সুন্দৰ এয়া চাব পাৰে টিকিৰ কিলা মেঘালয়ৰ পৰা আহি পালে শিৱম দা আৰু শিৱম দাৰ সৈতে এইফালে পুৰা গেং ষ্টাৰ নেকি দাদা টিপ টপ না মজা একদম পুৰা আৰু এইফালে কোনে সব শিৱম দাৰ মানে গেং ষ্টাৰ নেকি মজা ভাল আছে না দাদা মুৰে এই শিৱম দা কেনে খবৰ বহুত দিনৰ মূৰত লগ পালো হেণ্ডশেক মজা না মজা ফ্যান্টাস্টিক একদম দাড়ি চুলি টিপ টপ একদম স্টাইল চাপ না এইবাৰ মেঘালয় নহয় বুলু অকল চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছে হেই দাদা কি নাম ফুংজা একদম কঠিন দেই কি নাম দাদা আপোনাৰ আঞ্জুল আঞ্জুল দাক লগ পাই বহুত ভাল লাগিল মানে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছে না দাদা হয় না সুন্দৰ একদম টিপ টপ দেই এনেকুৱা করে ভলিবল মানে গেম খেলা হৈ আছে মানে পুরা একদম প্ৰতিযোগিতা হৈ আছে ভলিবলৰ তপনকল আপোনালোকে যদি আহিব বিচাৰে আহি কিনে খেলিব পাৰে একদম জুইন কৰি তপনকল ভিডিওটো চাই কিনে পালে যদি ভাল লাগে তেনেহলে লাইক শেয়ার কমেন্ট আৰু চেনেলটো সাবস্ক্রাইব কৰি দিয়ক আৰু কাকৰি টকা বেল আইকনটো ঠাপাক কৰি মাৰি দিয়ক তপনকল আজিলৈ ইমানে ধন্যবাদ।